মানে আগৰ পৰাই ৰেডি কৰি আছিল, খালি ইলেকশ্যনৰ ৰিজাল্টলৈকে অপেক্ষা কৰি আছিল। ৰিজাল্টৰ পিছতে বৰাব এইটো আমি অনুমানে কৰিছিলোঁ। গতিকে ৰাইজে এতিয়া ভুগি আছে। ভোটটো দিছে তেওঁলোকক, জিকিছে তেওঁলোকে, বা তেওঁলোকে ভালকৈ চলাব দূৰৰ কথা, ৰাইজৰ ওপৰত বোজাহে জাপি দিলে। আৰু মই এইটো কথা ক'ম যে আম আদমী পাৰ্টিৰ সঞ্জয় সিং MP ৰাজ্যসভাত যিটো কৈছে যে এই যে সংকট যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কৈছে, এই সংকট আয়া নেহি হয়, লায়া গয়া হয়। এইটো লায়া গয়া হয়, এইটোৱে সত্য। আজি ৰাইজৰ ওপৰত ইমান বোজা জাপি দিলে। আমি আগতে অনুমান কৰিছিলোঁ যে 5টা ৰাজ্যত যেতিয়া নিৰ্বাচন চলি আছে, নিৰ্বাচন শেষ হোৱাৰ পিছতেই এই ভাৰত চৰকাৰে ৰাইজৰ ওপৰত বোজাটো জাপি দিব। আৰু এই সম্প্ৰতি যিটো নেকি পেট্ৰল, ডিজেল, গেছ ইত্যাদিৰ ওপৰত যিটো বোজা জাপি দিছে, এইটো ৰাইজৰ কাৰণে মাৰাত্মক ক্ষতি হ'ল। তাৰ ফলত অন্যান্য বস্তু, দালি পৰা আৰম্ভ কৰি তেল, আটা, চেনি আৰু শাক পাচলি অনা নিয়া কৰা গাড়ীবিলাকৰ এইটোও দামটো বাঢ়ি গ'ল। আৰু এই যে মানে ক্ৰাইচিছ, তেওঁলোকে অজুহাত একটা দিছে, প্ৰধানমন্ত্ৰী কৈছে সোণা নিকিনিবা, 1 বছৰ সোণা নিকিনিবা ইত্যাদি ইত্যাদি কৈছে। কিন্তু এইটো হৈছে একটা মানে অজুহাত। তেওঁলোকে ভুল বিদেশ নীতিৰ কাৰণে আজি এতিয়া ভাৰত আজি ৰাইজে এতিয়া ভুগি আছে। তেওঁলোকে আমাৰ পুৰাতন মিত্ৰ ৰাছিয়া আমাক সহজ শর্তত কম দামত তেল দি আছিল। আমেরিকা ধমকি খাই তারপর তেল আনা বন্ধ করিলে। ইরানে আমাক ভারতীয় টকাত তেল দিছিল, ইরানের পৰা তেল আনা বন্ধ করিলে। এই বিদেশ ভুল নীতিৰ কাৰণে আজি ৰাইজে ভুগি আছে।